সিহঁতে মোক ফোন দি জনাইছে যে ৰাতিপুৱাই এনে 5টামান বজাত এনে এই বিৰছা মুণ্ডা ঘৰৰ পৰা হাল গৰি লৈ আনোতে পথাৰত অহাৰ পিছত তেওঁ হাতীক দেখা পাই পলোৱাৰ পিছত ই আৰু তেতিয়া আৰু খেদিব নোৱাৰে পলাব নোৱাৰে তাতে সিহঁতে মাৰি পেলাই থৈ গ'ল। তাৰপিছত তাৰ লগতে 3জন আছে ল'ৰা সৰু এনে আহত হৈছে 3জন। এতিয়া 2জনটো ফাৰ্মাচী আছে, এটা মেডিকেলত লোৱা হৈছে আৰু এজন বিৰছা মুণ্ডা তো স্পট ডেট হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ এতিয়ালৈকে আমি ফৰেষ্টক জনাইছোঁ, এতিয়ালৈকে অহা নাই। এতিয়া অতি সোনকালে আহক, সিহঁতে আহিব লাগে। আৰু গৰীব ঘৰৰ তাৰমানে তাত ডাঙৰ ল'ৰা বিকলাংগ অকলে ই কাম কৰা মানুহ আছিল বিৰছা মুণ্ডাই, এই খেতি কৰা আছিল। পিছত আমি চৰকাৰৰ পৰা যিখিনি অনুদান পায় সেইখিনি গৰীব ঘৰৰ পায়, যি স্কিম আছে এইটো দিব পাৰিলে আমাৰ সুখী হ'ম। তাৰপিছত ইয়াৰ লগতে মই অনুৰোধ জনাইছোঁ যে যিবিলাক ফৰেষ্ট এৰিয়া ইহঁতে ফৰেষ্টৰ পৰা যিবিলাক চৰ্ট লগায়, কিন্তু আমাৰ কি কৰিছে ইহঁতে পাহাৰবোৰ মাত্ৰ আগৰি ধৰিছে, কিছুমান থৈ গৈছে। তাৰমানে সেইখিনি ইহঁতে কৰা নাই, কিয় কৰা নাই সিহঁতে ফৰেষ্টৰ সৈতে আমি জনাইছোঁ, বহুতখিনি কৰিছোঁ, আমাৰো এইখিনি কৰিব লাগিব। কিন্তু পাহাৰবোৰ আধাখিনি চৰ্ট লগাইছে আৰু আধাখিনি এৰি দিছে, আমি মৰক বাকী ৰাইজে মৰক, বাকী ৰাইজ বাচক বুলি সেইখিনি অনুৰোধ কৰিছে। সিহঁতে যিমান ফিনিচিং আছে সিহঁতে লগাই ল'ব লাগিব। সিহঁতে ফৰেষ্টক মোক জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে সিহঁতে পাহাৰবোৰ মাত্ৰ অকলে আধা গাঁৱটো আগৰি ধৰিছে, বাকীখিনি ৰাইজে মাৰক। এতিয়াও আছে পাহাৰৰ এই কিনাৰতে হাতীবিলাক আছে, সেইখিনি কৰিব লাগিব সিহঁতে। ফৰেষ্ট আৰু এনজিঅ' কৰিব লাগিব। এনজিঅ' আৰু ফৰেষ্ট কৰিছে, সিহঁতে এনজিঅ' কৰিছে। আমি মৰিব লাগিব, কিন্তু আমি সদায় খেদি আছোঁ ৰাতি। 100টা মান আছে, সিহঁতে আমি দিনটো ৰাতিটো সদায় খেদি আছোঁ। কিন্তু আমি অৰণ্যক বা ফৰেষ্টক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে সিহঁতে লগাওক, যাতে আমি বাচিব লাগিব। কিন্তু সিহঁতে ভাল কাম কৰা নাই, কিন্তু আধা গাঁৱটো আগৰি ধৰিছে, কিন্তু এনে পাহাৰ লগাব লাগিব। মই এইখিনি অনুৰোধ কৰোঁ।